আমি আলোচনা কৰি আছিলোঁ দ্বিঘাত সমীকৰণ ক্লাছ 10ৰ চতুৰ্থ অধ্যায়। আমি সিদিনা আলোচনা কৰিছিলোঁ 4.1 অনুশীলনীলৈকে। এতিয়া আমি পিছৰ পাৰ্টলৈ আহিছোঁ। উৎপাদকীকৰণেৰে দ্বিঘাত সমীকৰণৰ সমাধান, সলিউশ্যন অফ এ কোৱাড্ৰেটিক ইকুৱেশ্যনছ বাই ফেক্টৰাইজেশ্যনছ। ফেক্টৰাইজেশ্যন মিনছ উৎপাদকীকৰণ, মানে উৎপাদক কেইটা মিলাই অংকটো কৰিব লাগিব। এতিয়া ফাৰ্ষ্ট আমাক এটা উদাহৰণ দিছে। উদাহৰণ 3ত কৈছে টুৱাইচ এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 3 ইকুৱেল টু 0 সমীকৰণটোৰ মূল উলিয়াব দিছে। আমি মূল উলিওৱা আৰু শূন্য যেনেকৈ উলিয়াই একে কথা। তো মই অলপ জুম কৰি দেখুৱাই দিছোঁ। টুৱাইচ এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 3 ইকুৱেল টু 0 এই সমীকৰণটো এতিয়া 2 আৰু 3 6 হ'ব লাগিব আৰু 5টো এনেকুৱাকৈ মিলাব লাগিব যে 6 হয়, মানে সংখ্যা দুটা মই দেখুৱাই দিছোঁ। টুৱাইচ এক্স স্কুৱেৰ মাইনাছ যেনিবা টুৱাইচ এক্স মাইনাছ 28x, এই দুটা যোগ কৰিলে মাইনাছ 5x পাম আৰু 2 3 গুণ 6 পূৰণ কৰিলে 2 × 3 6 পাম। তো মাইনাছ মাইনাছ প্লাছ হ'ব, এনেকৈ মিলি গ'ল ইকুৱেল টু 0। এতিয়া টুৱাইচ এক্সটো ইয়াৰ পৰা কমন ল'ব পাৰিম, এক্সটো আহিব আৰু ইয়াত মাইনাছ 1, ইয়াত আহিব মাইনাছ 3 কমন আৰু ইয়াত আহিব x আৰু ইয়াত ভিতৰত আহিব মাইনাছ 1 ইকুৱেল টু 0। এটাকে x ইকুৱেল টু 3/2 অৰ x ইকুৱেল টু 1 হ'ল। চ' টুৱাইচ এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 3 এই দ্বিঘাত সমীকৰণটোৰ মূল হ'ল 3/2 অৰ 1। এই দুটাই হ'ল তো মূল। নেক্সট আমি টুৱাইচ এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 3 দুটা ৰৈখিক উৎপাদকত বিশ্লেষণ কৰি আৰু প্ৰতিটো উৎপাদককে শূন্যৰ সমান কৰি টুৱাইচ এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 3 ইকুৱেল টু 0ৰ মূলবোৰ পাইছোঁ। নেক্সট এটা ৰুট অভাৰৰ আছে উদাহৰণ 5টো। এইটো আছিলে এক্সাম্পল 3। এক্সাম্পল যিটো 5 আছে ইয়াত, সেইটো আছে 28x স্কুৱেৰ মাইনাছ 2√6x প্লাছ 2 ইকুৱেল টু 0 এই দ্বিঘাত সমীকৰণটোৰ মূল উলিয়াব লাগে। তো আমি কেনেকৈ উলিয়াম? 28x স্কুৱেৰ মাইনাছ √6 আৰু এটা √6 হ'ব, তেতিয়া 2√6 হ'ল আৰু √6 পূৰণ কৰিলে 6 হ'ব, 3 × 2 = 6। এনেকৈ মিলি গ'ল। উৎপাদকীকৰণ ইয়াকে কোৱা হয় প্লাছ 2 ইকুৱেল টু 0। এতিয়া ইয়াত ইকুৱেল টু 0 নিদি এনেকৈ লিখিলেও হয় যে 28x স্কুৱেৰ মাইনাছ √6x মাইনাছ √6x প্লাছ 2, ইয়াত সমান চিনডাল দি কিনে এনেকৈ লিখিলেও হয়। বুজি পাইছা? তো 28x কমন আহিল, x মাইনাছ ইয়াত √2 কমন আহিল, ইয়াতো √3 কমন আহিব আৰু √3 আহিলে ইয়াতো √3 হ'ব ভিতৰত। চ' √3x মাইনাছ √2 হ'ল, মাইনাছ ইয়াত আকৌ √2 কমন আহিব, মাইনাছ √2। তো বুজি পাইছা? নেক্সট হ'ব √3x আহিল ইয়াৰ পৰা মাইনাছ √2 আৰু ইয়াৰ পৰা আহিব √3x মাইনাছ √2। গতিকে ইয়াৰ সমাধান হ'ব, এই অংকটোৰ সমাধান কি হ'ল? √2 x ইকুৱেল টু কি হ'ব? √2 বাই ডেট ইমপ্লাইজ দি ইকুৱেল টু 0 কৰি দিলেও হৈ যায়। এনেকৈ দিলে 0 যিহেতু আছে ইকুৱেল টু, চ' x ৰ মান ওলাই গ'ল। এটাকে x ইকুৱেল টু √2/√3 অৰ x ইকুৱেল টু এই ক্ষেত্ৰতো √2/√3। চ' এই দুটাই সমাধান। এনেকৈ লিখিব পাৰোঁ √2/√3 গোটাই হোল ৰুটৰ ওপৰত লিখিব পাৰোঁ, হোল ৰুট দি কিনে এনেকৈ লিখিব পাৰোঁ x ইকুৱেল টু অৰ এইটো। চ' √2/3 বা √2/3
এইকেইটাই হ'ব সো √2/3 √2/3 হৈছে ইয়াৰ মূল এটা হৈছে 28x² - 2√6 28x² - 2√6x + 2 = 0 সমীকৰণটোৰ সমাধান অৰ্থাৎ মূল এতিয়া আমি আগবাঢ়িম 4.2 এক্সাৰসাইজলৈ তাত আছে 1 নম্বৰত 2টো কৰিম আমি দ্বিঘাত সমীকৰণৰ মূলবোৰ উলিওৱা আমি যথেষ্ট কেইটা মূল উলিয়ালোৱে এটা নিশ্চয় তোমালোকে আয়ত্ত কৰিব পাৰিছা তো আমি 4.2 ৰ 1 নম্বৰটোৰ 2x² + x - 6 = 0 এইটো আমি সমাধান কৰিব লাগিব ফাৰ্স্ট টাইম তো 6 × 12 ইয়াতো মিলিব লাগিব তেনে ধৰণে 2x² কিন্তু ইয়াত প্লাস হ'ব লাগিব মন কৰিব লাগিব সো 4x - 26 - 6 = 0 4 3 × 6 × 12 একে হ'ল আৰু 4 পৰা 3 গলে 1x 2x কমন আহিল x + 2 হ'ল এফালে -3 কমন আহিল x + 2 হ'ল = 0 এটাকে x = -2 আৰু x = কিমান হ'ল 3/2 তো এই দুটাই হৈছে এই সমীকৰণটোৰ মূল তো নেক্সট 3 নম্বৰত কৈছে কি দুটা সংখ্যা উলিয়া যাৰ সমষ্টি 27 আৰু গুণফল 182 তো এটা সংখ্যা যেনিবা x আনটো কিমান হ'ব 27 - x এতিয়া x হ'ল ইনটু 27 - x according to question প্ৰশ্ন মতে কি কৈছে x হ'ল ইনটু 27 - x = 182 তো ইয়াৰ হ'ল 27x - x² মাইনাস এফালে আনিলো 182 = 0 এখিনিলৈকে বুজি পাইছা নিশ্চয় নেক্সট হ'ব -x² আগত আনিলো +27x - 182 = 0 যেটো x² টো আগত প্লাস কৰিব লাগিব মাইনাসেৰে পূৰণ কৰি দিলো গোটাকিটা x² - 27x - হল প্লাস হল গৈ 182 = 0 13 14 17 হয় -13x - 14x আৰু এটা পূৰণ কৰিলে আমি জানো 182 পাই = 0 তো এখিনি হল নেক্সট আমি কি কৰিম x কমন আহিল x - 13 হল -14 কমন আহিল x - 13 হল মাইনাস প্লাস = 0 এটাকে x = 13 और x = কিমান হল 14 হল आंसर হল এইকেইটা তো যদি সংখ্যাটো 13 হয় দেন 27 - x কিমান হ'ব 27 - 13 means 14 আকৌ যদি 14 হয় দেন आंसर হ'ব 13 তো এই হৈছে সমাধান নেক্সট আমি আগবাঢ়িছো 5 নম্বৰটো কৰিম 4 নম্বৰটো পাৰিবা এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম ভূমিটো আমি নাজানো লেট ভূমিটো আমি ধৰি ললো লেট ভূমি = x সেন্টিমিটাৰ এতিয়া উচ্চতা কিমান হ'ব উচ্চতা হ'ব ভূমিতকৈ 7 সেন্টিমিটাৰ কম x - 7 সেন্টিমিটাৰ যদি অতিভুজ বা কৰ্ণৰ মান কিমান দিয়া আছে 13 সেন্টিমিটাৰ দিয়া আছে অইন বাহু দুটা উলিওৱা আমি জানো যে কৰ্ণৰ বৰ্গ কিমান হ'ব ভূমিৰ বৰ্গ প্লাস উচ্চতাৰ বৰ্গ x - 7 হোল স্কয়াৰ এইটো ত্ৰিভুজ এই ত্ৰিভুজটো হৈছে a b c যেনিবা এই ত্ৰিভুজটোত আমি কি পাও যে ac² = ab² + bc² সমকোণী ত্ৰিভুজৰ ধৰ্ম তো 169 হল এফালে x² হল প্লাস x² মাইনাস 7 দুগুণ 14x হল প্লাস 49 হল তো 169 এফালে 49 টো আনিলো minus 49 twice x square হল minus 14x হল 2 9 9 0 6 পৰা 4 গলে 2 120 হল equal to twice x square হল minus 14x হল তো twice x square minus 14x ইফালৰখিনি ইফালে লিখিছো আৰু plus 120 নহনে ইফালে নিলে কি হ'ব minus 120 আৰু ইফালে 0 থাকিল তো এটো সমাধান কৰিব লাগিব x square minus 7x minus 60 equal to 0 তো 60 হ'ব লাগিব
আমি জানো 5 বাৰং 60 তো -12x + 5x কিমান হ'ব -7x -60 = 0 তো x minus x to কমন ললো 12 হল plus 5x minus 12 হল equal to 0 এটাকে x equal to -5 or x equal to 12 হল x equal to -5 আৰু x equal to কিমান হল 12 হল এখিনি তোমালোকে নিশ্চয় বুজি পাইছা এখিনি কৰিলো x square minus 12x plus 5x minus 60 plus আমি পালো x equal to -5 or x equal to 12 so x ৰ মান 12 হ'ব obviously আৰু x ৰ মান 12 হলে ওইন বাহু আৰু এটা কিমান হ'ব এটা যদি 12 হয় আনটো হ'ব x minus 7 means 12 minus 7 means 5 cm আমি আনসারটো চেক কৰিম শেষলৈকে যে আমি আনসারটো চেক কৰিম 4.2 নহয় জানো তো ঠিক আছে 5 cm আৰু 12 cm তো নেক্সট আছে 6 নম্বৰটো অলপ জটিল যেন পাইছো তো কাৰোবাৰ কাৰণে হয়তো জটিল হৈ যাব পাৰে দেন মই দেখুৱাই দিছো 6 নম্বৰটো এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে আমি নাজানো কিমান সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে ফাৰ্স্ট আমি মাটিৰ বাচন এদিনত তৈয়াৰ কৰা বাচন যেনিবা আমি x বুলি ধৰি ললো লেট x এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ টকাত হিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি খৰচ কিমান হয় টকাত এদিনত উৎপাদিত মানে এদিনত হিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ টুৱাইছ x + 3 হয় খৰচটো টকাত তো খৰচ টুৱাইছ x + 3 টকা হয় আর যদি হিদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা টুৱাইছ x + 3 আৰু উৎপাদন হয় x প্ৰশ্নৰ মতে টু অ্যাকৰ্ডিং টু কোৱেশ্চন x হল ইনটু টুৱাইছ x + 3 = 90 তো এতিয়া উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হয় তো এতিয়া টুৱাইছ x স্কয়াৰ + 28x হল 90 থাকিল এফালে -90 আনিলো 90 টো প্লাস আছিল এফালে আনোতে মাইনাস হল তো এতিয়া x স্কয়াৰ দুইটা নাযাব আকৌ ইয়াত থাকিল ন সো 2 9 180 ন 180 আকৌ ইয়াতো মিলিব লাগিব 180 তো কি কৰা যায় 180 হ'ব লাগিলে 180 হ'ব লাগিলে 2 * 90 হ'ব 2 * 90 হয় 180 তো আমি এনেকৈ কৰিম যেনিবা 15x - 12x minus 90 equal to 0 15 পৰা 12 গলে 3 থাকে 15 ৰং 12 আমি জানো 180 15 ৰং 12 180 290 180 তো এটো মিলি গল এফালে 0 এইটো তাৰ পিছত ইয়াত আমি টুৱাইছ x কমন ললো টুৱাইছ x কমন লওতে x আহিল আৰু এটোৰ পৰা জানো আমি কমন ললো x - 6 আৰু ইয়াৰ পৰা আমি এই দুটাৰ পৰা 15 কমন ললো x - 6 15 90 তো x equal to 6 হল আৰু or x equal to কিমান হল -15/2 হল কিন্তু -15/2 টো आंसर নহয় তো x equal to 6 হ'ব পসিবল তো এদিনত উৎপাদিত বস্তুৰ ব্যয় কিমান হ'ব এতিয়া টুৱাইছ x + 3 টকা হ'ব অৰ্থাৎ 2 * 6 + 3 টকা অৰ্থাৎ 6 * 12 3 15 টকা হ'ব আৰু এদিনত উৎপাদিত বস্তুৰ সংখ্যা x আছিল যেটো কিমান হ'ব 6 তো আজিলৈ ইমানেই পিছৰ ভিডিওটোত পাছৰ অংশখিনি লৈ আহিবৰ কাৰণে ট্ৰাই কৰিম যদি ভিডিওটো ভাল লাগিল লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব